নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল assamesereview। বন্ধুসকল, আজি মই এটা ৱৰ্ডৰ বিষয়ে ডিসকাস কৰিম। এটো কোনো ধৰণৰ মুভি ৰিভিউ নহয় বা ৱেব শোজ বা ট্ৰেইলাৰ ৰিভিউ নহয়। মই বিনোদৰ লৈ মানে একটা কিউসু ধৰণৰ কথা আগবঢ়াম তাৰ বিষয়ে। আৰু বিনোদ শব্দটো কৰ পৰা আহিলে, কেনেকুৱা উৎপত্তি হ'ল, কিয় ফেমাস হ'ল, কিয় ট্ৰেন্ড কৰিলে, সেই বিষয়ে কথা পাতিম। তো বন্ধুসকল, ভিডিও বহুত ইন্টাৰেষ্টিং হ'ব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব। আৰু আপোনালোকক ৰিকুৱেষ্ট কৰি আছো যে এই ভিডিওটো মানে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব যে বিনোদ কোন হয় আৰু হি কিয় ফেমাস হৈ আছে বা কিয় ইমান ট্ৰেন্ড কৰি আছে। তো বলক বন্ধুসকল, ভিডিওটো ষ্টাৰ্ট কৰো। বিনোদ এটা এনেকুৱা এটা কিলা হয় যে যেতিয়াৰ পৰা মই শুনিছো মোৰ মাথাৰ পৰাই যোৱা নাই, মোৰ দিমাগৰ পৰাই যোৱা নাই। মানে সেই বস্তুটো কি কি হৈ আছে, মানে এইটো সোশ্যাল মিডিয়াত এনেকুৱা ফালতু টপিকবোৰ কেনেকুৱা ট্ৰেন্ড কৰিবলৈ যায়। ইমান কন্টেন্ট, ইমান ভাল ভিডিঅ'বিলাক ট্ৰেন্ডিঙত নাহে, কিন্তু এইবোৰ ফালতু টপিক এটা ৱৰ্ড এনেকুৱা ধৰণে মানে ট্ৰেন্ড কৰি গৈছে যে ক'বই নালাগে। আপোনালোকে সকলো ভিডিঅ'ৰ কমেন্ট সেকশনত দেখিবলৈ পাব বিনোদ। ফেচবুকত যদি কিবা এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে তাৰ কমেন্ট সেকশনত দেখিব পাব বিনোদ। ইনষ্টাগ্ৰামৰ কমেন্ট সেকশনত দেখিব পাব বিনোদ। ইউটিউবৰ কমেন্ট সেকশনত দেখিব পাব বিনোদ। মানে সকলো কি মানে এইবোৰ মই মানে যেতিয়াৰ পৰা শুনিছো মোক একদম বেকাৰ লাগি আছে। মানে কি ফালতু এটা বস্তু ট্ৰেন্ড কৰি আছে বুলি। মই আশা কৰিছো যে মানে ধৰ এনেকুৱা বস্তু যদি ফেমাস হৈ যায়, ভাল ভাল কন্টেন্ট কেইটা কেতিয়া ফেমাস হ'ব। আৰু মানে ধৰক দে মই মুভি ৰিভিউ কৰো এই চেনেলত, কিন্তু মই ইমান ভালকে ভিডিঅ' বনাই হলেও মোৰ ভিডিঅ' এতিয়ালৈকে ট্ৰেন্ড কৰা নাই বা ফকাছত অহা নাই। কিন্তু এই এটা ৱৰ্ড বিনোদ, এইটো কেনেকুৱা ধৰণে ফেমাস হ'ল। কিছুমান ইনকুৱাৰী বা কিছুমান ধৰক মই গম পাবলৈ ভিডিঅ' চালো বা কেনেকুৱা ধৰণে সেই বিনোদটো শব্দটো ফেমাস হ'ল বা কি কিছুমান কথা আপোনালোকৰ মাজত মানে আগবঢ়াম। সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গম পাব। তো বলক সেইটো বিষয়ে অলপ কথা পাতো। বিনোদ মানে ফাৰু এটা ইউটিউব চেনেল আছিলে। তেওঁ এনেকুৱা এটা মানুহ হয় যে যিকোনো যাৰে ভিডিঅ' চাওক ন, যাৰে ভিডিঅ' এইটো ধৰক মুভি চাওক বা এটা গান চাওক বা কোনো ধৰণৰ টেকনিকেল চেনেলৰ ভিডিঅ' চাওক, সকলোতে সি কমেণ্ট কৰে বিনোদ 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 বিনোদ। মানে কি বিনোদ লিখি মানে সি কি কৰিব বিচাৰিছে সেইটোৱে জানিব কথা। মানে হ'ব পাৰে ট্ৰেন্ড হৈ গ'ল, কিন্তু তাৰ অৰ্থটো কি? ইয়াতে কোনো ধৰণৰ লজিক নাই, কোনো ধৰণৰ মানে এনেকুৱা টপিক নহয় যে ধৰ এনেকুৱা ফেমাস হৈ গ'ল বুলি। কিছুমান ক্ষেত্ৰৰ লজিক থাকে ন, এইটো কি লজিক আছে, মানে বিনোদৰ লজিক কি আছে? এইটো কোনো ধৰণৰ লজিক কথা নহয় এইটো। আৰু মই জনা মতে এইটো কোনো ধৰণৰ স্পাম নহয় বা কোনো ধৰণৰ হেকাৰ নহয়। মানে এইটো মানে কেনেকুৱা হৈছে মই আপোনালোকক মানে শ্বেয়াৰ কৰিব বিচাৰিছো যে বিনোদ ফাৰু এটা ইউটিউব চেনেল আছিলে। সেই সকলো জেগাতে ধৰক এমাজনৰ শ্বপিং কৰিলে তাত যদি কিবা ফিডবেক দিব লাগে তো তাতেও লিখিব বিনোদ। ফ্লিপকাৰ্টত যদি শ্বপিং কৰিলে তাতেও যদি কিবা ফিডবেক দিব লাগে তাতেই লিখিলে বিনোদ। মানে ভিডিঅ' চালে বিনোদ, মানে ফেচবুকৰ পোষ্টত কমেন্ট কৰিলে বিনোদ। সকলোতে বিনোদ বিনোদ বিনোদে কমেন্ট কৰে তেওঁ। আৰু বিশেষকে কথা এইটো হৈ গ'ল যে এটা ইউটিউবাৰ আছে যে মানে কমেন্ট বিলাকৰ লৈ এটা এক্সপ্লেনেশ্যন কৰিছিল। আৰু সেইভাবে মানে সেই বিনোদ মানে শব্দটোক মানে ধৰক ক'ত কেনেকা জেগাত মানে সেইটো কমেন্ট হৈছে, তেওঁ মানে সেই ভিডিঅ'টো বনাই মানে লৈ আহিলে। আৰু সেইটো ভিডিঅ' অলপ ভাইৰেল হোৱাত মানে সকলোৱে গম পালে যে চবে মানে সকলোৱে চাই মানে গম পাইছে যে বিনোদটো মানে ফেমাস হৈ আছে। আৰু মানে এতিয়া আপোনালোকে ফেচবুকত দেখিবলৈ পাব যে মেমেও বনাই আছে বিনোদ। এনেকুৱা ফটো লগাই এনেকুৱা ধৰক মানে ধৰক মেমে বিলাকতো আপোনাৰ মিমছ বিলাকতো দেখিবলৈ পাইছে যে ফটো লগাতে মিমছ কেনেকা বনায়। সেই বিনোদকো ইমান মিমছ কৰাইছে। মই এটা ফটো চালো, হাৰ্দিক পাণ্ডিয়াৰ পোৱালি মানে হাৰ্দিক পাণ্ডিয়াই ধৰি লৈছে আমাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ আৰু তেওঁৰ ৱাইফ বহি আছে। তো মানে ধৰক হাৰ্দিক পাণ্ডিয়া মানে নাতাশাক সুধিছে যে আমাৰ পোৱালিটোক কি নাম দিম। তো তাতে লিখি দিছে, কোনোবা এডিট কৰা পিকচাৰ হয় এইটো, তাতেও লিখি দিছে বিনোদ। সেইটো চাই এনেকুৱা হাঁহি লাগিছে নহয়, মানে একো ক'বই নোৱাৰে এই বিনোদটো। কি ক'ব এইটো স্পাম থাকিলে বেলেগ কথা, এইটো মানে এনেই ফেমাস হৈ গৈছে, এনেই এইটো ট্ৰেন্ড কৰি গৈছে। মানে ইয়াত কোনো ধৰণৰ লজিকৰ কথা নহয়। তো কথাটো হ'ল এইটো যে সেই ইউটিউবাৰজনে মানে সেই ভিডিঅ'টো বনালে বিনোদ মানে কি ক'ত জেগা মানে ধৰক কমেন্ট কৰিছে বা সি কেনেকুৱা ধৰণৰ মানুহ। এতিয়া কাৰো যদি টেগ লাইনৰ টাইটেলো লিখে বিনোদ, মানে যিকোনো জেগাতে খালি সি বিনোদ লিখে। তো সেইবাবে সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণে মানে যিকেইটা ভিউৱাৰ্ছে সেই ভিডিঅ'টো চাইছিলে সেইকেইটাই মানে এনেকুৱা ধৰণৰ মানে
তেওঁলোকো মানে এতিয়া ধৰক য'ত লিখিলে বিনোদ যিমান জনৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট ছেকশ্যনত এতিয়া যাওক বিনোদ দেখিবলৈ পাব যিমান ডাঙৰ ইউটিউবাৰ হওক সৰু ইউটিউবাৰ হওক সকলোতে যোনে যদি কমেণ্ট কৰে বিনোদে কমেণ্ট কৰিব এইটো কিমান দিনলৈকে চলিব কি কৰিব এইটোতো কোনো গম পোৱা কথা নহয় আৰু এইটো কেতিয়া ট্ৰেণ্ডটো শেষ হ'ব মানে গম পোৱা নাই যদি মই আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰি আছো যে বিনোদ মানে ধৰক এটা বিনোদ ফাৰু এটা ইউটিউব চেনেল আছিলে তেওঁ সকলো জায়গাতে কমেণ্ট কৰিছিল বিনোদ বুলি আৰু তেওঁ কমেণ্টৰ লৈ এটা মানে এক্সপ্লেনেশ্যন এটা ইউটিউবাৰে কৰিলে আৰু সেই ইউটিউবাৰৰ ভিডিঅ'টো মানে ভাইৰেল হৈ গ'ল যে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত মানে যিকেইটা ভিউৱাৰ চাইছিলে তো বিনোদটো মানে বেছি মানে য'ত কমেণ্ট কৰিছে তেওঁলোকক ভাল লাগিলে শব্দটো আৰু তেওঁ মানে এনেকুৱা এটা পাৰ্চন যে সকলোতে মানে বিনোদ বুলি মানে ধৰক কমেণ্ট কৰে তো সেই হিচাপে মানে সকলোৱে মিমছ বনাইছে ষ্টেটাছ লগাইছে ষ্টৰি লগাইছে সকলোতে মানে সেই বিনোদ বুলিহে হৈ আছে মানে এইটো কেতিয়া হ'ব এইটো একো মানে ধৰিব পৰা নাই বন্ধুসকল আপোনালোকে যদি গম পালেতো ভাল কথা মই কালি গম পাইছো এই কথাটো এইটো কোনো কেনেকা ধৰণে ফেমাছ হ'ল বুলি আৰু কিমান দিনলৈকে চলিব সেইটো কোনো ধৰণৰ কথা নাই এতে কিমান দিনলৈকে চলে সেইটো এটা কথা আৰু তো ঠিক আছে বন্ধুসকল ভিডিঅ'ত মই আপোনালোকক এইটোৱে জনাব বিচাৰিছিলো যে এই বিনোদটো ক'ৰ পৰা উৎপত্তি হ'ল বা কেনেকুৱা ধৰণে ফেমাছ হ'ল বুলি আশা কৰিছো সকলোৱে বুজি পাইছে আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি নতুন ভিউৱাৰ্ছে মোৰ এই ইউটিউব চেনেলটো চাই আছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' মই মোৰ এই চেনেলত আনি থাকোঁ বিশেষকৈ মই মুভি ৰিভিউ আনো আৰু এই বস্তুটো মোৰ হানি লাগিছে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণেহে অনলি এই ভিডিঅ' বনাইছোঁ মই কোনো ধৰণৰ ভিউজ বা কোনো ধৰণৰ ছাবস্ক্ৰাইব গেইন কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই মানে মই মোৰ টপিকটো বেলেগ মই মুভি ৰিভিউ কৰোঁ কিন্তু এই বস্তুটো মই হাঁহি লাগিছে মানে মই সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণেহে ধৰক মই এই ভিডিঅ'টো বনাইছোঁ তো বন্ধুসকল ভিডিঅ'টো ইমানে আৰু আশা কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তো বলক বন্ধুসকল মই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আৰু জয় আহোম নমস্কাৰ বাই